হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই বৰ্তমান আহি আছোঁ নগাঁও আৰু ভাবিছোঁ চাগে খালী গাড়ী লৈ আহি আছোঁ আৰু ক'ত কিয় যাওঁ, গতিকে সকলোখিনি কৈ আছোঁ, আপোনালোকে চাই থাকক। গাইজ, ছাইডবোৰ চাই আহি থাকোঁতে, ফুল গছবোৰ চাই আহি থাকোঁতে নগাঁও কোন সময়ত পালোহি মই টকিবই নোৱাৰিলোঁ আৰু এতিয়া আহি পোৱাহি নাই, ডেষ্টিনেশ্যন পামগৈ আৰু 10 কিলোমিটাৰমান আছে। আৰু এতিয়া আহি আছোঁ, আমি ধুনীয়া এখন ব্ৰিজ পাইছোঁ, এখন অভাৰ ব্ৰিজ। আৰু যেনে ঘৰত বহি আছে, এবাৰ চাই লওক নগাঁওখন। মইতো আজি আহিলোঁ নগাঁওলৈকে, গতিকে চাই লওক এবাৰ ভিউটো। গাইজ, আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি আৰু এতিয়া যাওঁ, মানুহখিনি মাত দিওঁগৈ ওলাই হৈছে নে নাই। ভিতৰত সোমাই মোক দিলে চাহ খাবলৈ। চাহখিনি খাই বাহিৰত আহি দেখা পালোঁ একে 6টামান পৰিয়াল বহি আছে গাড়ীখনৰ ভিতৰত। মই দেখি অবাক, মোক কৈছিলে 4জন বুলি। উপায়তো নাই, মই গভীৰ চিন্তাত পৰিলোঁ। মোৰ লগত 6জন মানুহ কেনেকৈ যাব? মোৰ গাড়ীখনত 5জনহে ধৰে। মোৰ বহুত চিন্তা হৈ গ'ল, তথাপি উপায় নাই, নিবতো লাগিবই কষ্ট হ'লেও, গতিকে ওলাই দিলোঁ আমি। অকলে গাইজ কিমান এনজয় কৰিম, সেইবাবে ভাবিলোঁ আপোনালোককো অলপ এনজয় কৰাই দিওঁ, ভিউ চিউবোৰ দেখাই দিওঁ। গতিকে চাই লওক এবাৰ ভিউবোৰ। মোৰ অৱস্থাটো এবাৰ চাওক, মই কেনেকৈ আহিছোঁ এবাৰ। উপায় নোহোৱা হৈছে আৰু গাইজ, গৈ থাকিবতো লাগিবই, হাতো বিষাইছে। গতিকে ব'লক গৈ থাকোঁ মৰিগাঁওলৈকে। অৱশেষত গাইজ ঘৰ আহি পালোঁহি ধুনীয়াকৈ, মানুহখিনি নমাই দিলোঁ আৰু গাড়ীখন ধুনীয়াকৈ মুচি কৰি লওঁ এতিয়া আৰু নিজৰ ঘৰলৈ বুলি ৰাওনাটো হওঁ পইচাটো লৈ। গতিকে বাই বাই, টাটা।